হাই ফ্ৰেণ্ডছ, আপোনালোকৰ নিশ্চয় খবৰ ভাল নহয়নে? আজি আমি লৈ আহিছোঁ এই দুধ কচু আৰু আলু, পিঁয়াজ, জলকীয়া, আদা, নহৰু এইবোৰ চববিলাকে আছে। মাংসৰ লগত ভাজি হ'ব এইটো, আৰু লগত আছে বুট, মগু আৰু লগতে কল, আৰু প্ৰসাদৰ লগত জানো কল নহ'লে ভাল নালাগে নহয়। এতিয়া এই বোৱাৰীজনী চব জতাই আছে। বলা আমি এতিয়া ওলালোঁ ঘৰৰ পৰা, আৰু পথাৰত যাবৰ কাৰণে আহি আছোঁ। ঘৰৰ পৰা ওলাইছোঁ আৰু এয়া আমি চেণ্ডিকেট পাই গ'লোঁ। চেণ্ডিকেট মানে আমাৰ মই জাগিৰোডৰ হয়, আমাৰ জাগিৰোডৰ চেণ্ডিকেট পাৰ হৈ আহিলোঁ, আৰু পাৰ হয় আৰু আমি পাই গ'লোঁ আহি পথাৰৰ মাজত। আমি সেইখিনিত ধান ৰুম, সেইখিনি মাটিত, এইটো কঠীয়া আনি দিছোঁ, অলপ লগাই দিব দিছে। চাকিটোৱে জ্বলোৱা হোৱা নাই। ইমান বতাহ দি আছে, নুমাই নুমাই গৈ আছে। ছাতি এটা লৈ আনচোন, ছাতি ভণ্টি, ছাতি এটা লৈ আনচোন। হাৱাটো বেছি বেছি নজ্বলিবই নেকি? জ্বলিছে যেনে তেনে জ্বলিছে দে, আৰু ধূপখিনিকো জ্বলাই দে। এয়া আমাৰ ভণ্টীয়ে পূজা কৰি আছে। এইখিনি হোৱাৰ পিছত, শৰাইখন দিয়াৰ পিছত আমি আৰু ৰোৱা পুতিবৰ কাৰণে চবে নামিম আৰু পথাৰত। আৰু এয়া ভণ্টীয়ে ধূপ জ্বলাই হৈ গ'ল। এতিয়া সেই ৰোৱাখিনি অলপ পুতি দে। আজিৰ পৰা আৰম্ভ, এয়া নতুনকৈ ৰোৱা পোতা হৈছে আজিৰ পৰা। আৰু এয়া মই চবকেইজনীকে সুধিছোঁ, বোলে এজনীকে সুধিছোঁ, বোলে হেৰি তহঁতৰ কেনেকুৱা লাগিছে আজি পথাৰত আহি? কেইজনীয়ে কৈছে কি ভালে লাগিছে, ইমান গৰম, আজি যদি ডাৱৰীয়া কৰি থাকিলে হয় আৰু ভাল লাগিলে হয়। এইজনী আকৌ আমাৰ মাটিৰ মালিকৰ বোৱাৰী, যাৰ ৰুব গৈছোঁ, তেখেতৰ বোৱাৰী। আৰু তাইক সুধিলোঁ কেনেকুৱা লাগিছে, হাতখন দেখুৱাই ভালে লাগিছে আৰু কিনো ক'ম বুলি কৈছে। আৰু এইজনী আৰু আমাৰ সৰু খুৰাৰ মোৰ ভাই বোৱাৰী হয়, পুনম বৰদলৈ। এনেকৈ আমি হাঁহি মাতি কামবোৰ চলাই আহিলোঁ। আৰু এইটো লাষ্ট ডবল, এই ৰোৱনীকেইজনী ৰুই আহি আছে, শেষ হ'বই আৰু, সেইখিনিহে আছে, বেছি দূৰ নাই, হৈ যাব আৰু। ফটাফট ৰুই দে ৰোৱনীসকল। আৰু তেতিয়াহে খাব পাবি। সেইটো লগত মাংস ভাজি, আৰু সেইটো লগত থাকিবই নহয়। আৰু চাই থাকিব আপোনালোকে, এই লাষ্টৰখিনি অলপ আছে, এইখিনি ৰুই হ'লে আমি খোৱা বোৱা লাগি যাম, আৰু আপোনালোকে শেষলৈকে চাই থাকিব। আছে আকৌ, আমি এতিয়া বুট পকাই আছোঁ, জিৰণি লওঁতে আমাৰ বুট খাবৰ কাৰণে বুট পকাই আছোঁ এতিয়া। সেইগোলা ধুম থোৱা মাংস হ'ব দে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিব লাগে। পথাৰত অহাটো কিবা
পথাৰত আহাটোৱে কিবা ভাল কাপোৰ লাগে নেকি? আৰু আমাৰ হৈ গ'ল পথাৰৰ কাম শেষ কৰি এই গছৰ তলত বহিব আহিলোঁ। এই গছডাল কিন্তু তেতেলী গছ, বৰ ডাঙৰ দেই, দেখুৱাবই নাপালোঁ নহয় আপোনালোকক। আৰু এয়া ওচৰৰে বোৱাৰীজনী মাংস ভাজিখিনি ভগাই আছে। প্ৰথমে সৰু ল'ৰা ছোৱালীকেইটাক দি লৈছে। তাৰপিছত এইজনে হৈছে মোৰ ল'ৰা। তাক সুধিলোঁ, অ' দেহা কেনেকুৱা লাগিছে খাই বুলি। তাই ক'লে আচ্ছা হে আৰু এইবোৰ চাওকচোন, এইবোৰ কেনেকুৱাকৈ একদম পাতবোৰ পাৰি লৈ আগে ভাগে বহি লৈছে। এইকেইজনী নিমখ ভগাই আছে আৰু পানী ভগাই আছে। লগতে মই গ'লোঁ আৰু এই ওচৰ চাপি এই ভণ্টিজনীৰ ওচৰত সুধিলোঁ, অ' ভণ্টি কি ঠাণ্ডা ভগাইছোঁ নেকি? অঁ, তহঁতে খাবৰ কাৰণে ভগাই আছোঁ। মই ক'লোঁ মনে মনে মোক 2 গিলাচ দিবি দেই বোলো। হয়, মই কিন্তু 2 গিলাচ খাই ল'লোঁ। থেংক ইউ।